তো আপোনালোকে সোমোৱাৰ লগে লগে ধুনীয়া ভিউ চাই পাব। তাৰপিছত ইয়াতে আছে পুৰণা আগৰ দিনৰ মানে ৰেল ইঞ্জিন। তো বলক এই টাৰ্ণিংখনৰ ভিতৰত সোমাই আহোঁ। তো গুফাখনৰ ভিতৰত সোমাই ভিতৰত কিনো চাই পাওঁ এতিয়া। গুড মৰ্ণিং গাইজ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু মই ৱাহিদ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দা ৱাহিদ ব্লগ। তো টাইটেল আৰু থাম্বনেইল চাই আপোনালোকে গম পালে আজি আমি ক'ত গৈ আছোঁ, মানে আজি মই ক'ত গৈ আছোঁ। তো বলক আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ আৰু আপোনালোকে শেষলৈকে চাই থাকক। তো প্ৰথমে মোৰ কম্পিউটাৰ ক্লাছ আছে মাৰ্ঘেৰিটাত, তো মই কম্পিউটাৰ ক্লাছটো কৰি ল'ম। তাৰপিছত আপোনালোকক দেখাব গৈ আছোঁ মাৰ্ঘেৰিটা মিউজিয়াম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। মানে মই কম্পিউটাৰ ক্লাছ এতিয়া কৰি ল'লোঁ। তাৰপিছত মানে এতিয়া যাম বুলি কৈছোঁ যে মাৰ্ঘেৰিটা মানে মিউজিয়ামত। তো মই ৰখি আছোঁ এতিয়া, মোৰ লগৰ এজন আহিলেহি। তো আৰু এজন লগৰ আছে, তাৰ কাৰণে অলপ দেৰি ৰখি লওঁ। তো গাইজ মই মানে ৰখি আছিলোঁ আৰু এজন মোৰ লগৰ কাৰণে। তো এইজন হৈছে সেই লগৰটো, তো ইয়াৰ নাম হৈছে গণেশ আৰু এইটোৰ নাম হৈছে ৰুমিত। তো এতিয়া গৈ আছোঁ মাৰ্ঘেৰিটা মিউজিয়াম। তো বলক আপোনালোকেও আমাৰ লগত। মই মোৰ চাইকেলটো ইয়াতে তলা মাৰি থৈ দিলোঁ আৰু বলক যাওঁ এতিয়া ইয়াৰ পৰা খোজকাঢ়ি মিউজিয়ামলৈ। গাইজ এতিয়া আছোঁ আমি মাৰ্ঘেৰিটা ব্ৰিজৰ ওপৰত। এতিয়া ইয়াৰ পৰা খোজকাঢ়ি গৈছে, মানে সেইফালে মেইন ডাঙৰ ব্ৰিজ হৈ যাব পাৰে। তো আমি এইফালে পৰা আহিছোঁ, অলপ ওচৰ হ'ব। তো এতিয়া আছোঁ আমি মানে মাৰ্ঘেৰিটা বজাৰৰ মাজত। ভিডিঅ'ত আপোনালোকে বনি থাকক। কাৰোবাক যদি কাপোৰ কানি ল'বৰ কাৰণে আছে তেনেহ'লে আহি যাওক মাৰ্ঘেৰিটা বজাৰলৈ। তো এতিয়া মানে আমি হাইৱেত আছোঁ। তো ইয়াৰ পৰা আৰু বেছি দূৰ নাই, অলপ দূৰ খোজকাঢ়ি গ'লে পাই যাম। তো চাইকেল লৈ অনা নাই এইফালে, তাতে চাইকেল থৈ আহিলোঁ, কাৰণ এইফালে বজাৰৰ চাইকেল লৈ ঠেলি পাৰিবৰ কাৰণে মন নাযায়। তো আহি পালোঁ মাৰ্ঘেৰিটা মিউজিয়ামৰ ওচৰত। তো সেইটো হৈছে মিউজিয়াম, এইখন হৈছে ৰেল ষ্টেচন। তো সিহঁতক তো বলক ভিতৰত সোমাই ল'ম। আহি পালোঁ সি মাৰ্ঘেৰিটা মিউজিয়ামটো, মোৰ পিছফালে চাইছোঁ মাৰ্ঘেৰিটা মিউজিয়াম। তো আগতে মানে প্ৰথমতে ইয়াতে টিকেট কাটি ল'ব লাগিব। তো সোমাই আহিলোঁ এতিয়া মিউজিয়ামৰ ভিতৰত আমি। তো আপোনালোকে সোমোৱাৰ লগে লগে ধুনীয়া ভিউ চাই পাব। তাৰপিছত ইয়াতে আছে পুৰণা আগৰ দিনৰ মানে ৰেল ইঞ্জিন। তো চাইছে এইখিনি মানে ৰেল ইঞ্জিন কয়লা টানাৰ সময়ত ব্যৱহাৰ কৰা হৈছিলে। তো এতিয়া কয়লা ক'ত টানিছিলে, কেনেকুৱা টানি আছিলে চব দেখাম। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকক একদম। তো এইফালে চাইছে মোৰ পিছফালে আছে এইখন ৰেল ইঞ্জিন, আৰু এইফালে আছে ৰেলৰ এইবোৰ ডবাবোৰ। মানে এইবোৰতেই ধৰক কয়লা মানে খান্দি টানি ওলোৱা হৈছিলে, মানে কয়লা লৈ যোৱা হৈছিলে। তো গাইজ আৰু এটা বস্তু দেখাইছোঁ। তো এইটো চাইছে এম্বেচেডাৰ। তো এইটো এই তাহানি দিনৰে এম্বেচেডাৰ হয়। তাৰপিছত এইটো মেচিনটো যোনটো চাইছে, এইটো মেচিনটো সেই তেতিয়াৰ দিনতে মানে টিংপাত বনাবলৈ মানে ব্যৱহাৰ কৰিছিলে। তাৰপিছত এইটো ধৰক এইটো এনেকৈ ঘূৰাই দিয়ে, এইফালে দেখাই দিছে ন। তো এইটো আগৰ দিনত প্লেন টিংপাত পোৱা গৈছিলে, তাতে মানে টিংপাতটো ইয়াত ভৰাই কিনে এইটো ঘূৰাই দিয়ে। তো টিংপাত মানে ঘৰত লগোৱা টিংপাতৰ মানে শ্বেপটো হৈ কিনে ওলাই আহে। তো মোৰ পিছতে আপুনি এই মেচিনটো যোনটো চাইছে, এইটো সেই তাহানি দিনৰে মানে ব্ৰিটিছৰ দিনৰে। তো এইটো আছিলে মেইন চুইচ। মানে যেনেকৈ ধৰক আমাৰ এতিয়া এটা অঞ্চলত যেনেকুৱা অঞ্চল বুলিয়ে কৈছোঁ, তো এটা অঞ্চলত যেনেকুৱা হেৰি আছে ট্ৰান্সফৰ্মাৰ, তাত ধৰক মেইন চুইচ, তাত মেইন চুইচ থাকে, অফ কৰি দিব পাৰে, অন কৰি দিব পাৰে। তো এইটো হৈছে সেই তাহানি দিনৰে ব্ৰিটিছৰ দিনৰে হৈছে মেইন চুইচ। তো এইটো ধৰক এনেকৈ যদি তলফালে নমাই দিয়ে তো অন হয়, আৰু এইফালে চুইচ আছে, এইটো টেপিলে অফ হৈ যায়। চালে এইফালেও আছে চেম মেচিন। এইটো মোৰ পিছফালে চাইছে, এইটো মানে ডাইনাছৰ বনাই থৈছে কি ধুনীয়াকৈ। তো গাইজ এইটো যিহেতু কয়লা মিউজিয়াম বুলি কয় এই মিউজিয়ামটো, তো এইটো ইয়াত মিউজিয়ামত মানে দেখুওৱা আছে মানে কয়লা দুই ধৰণে খান্দি ওলোৱা হৈছিল। তো মানে এটা হৈছে মানে ধৰক সেইটো দেখিছে, এইবোৰ ধৰক পাহাৰ হা, এইটো এটা হৈছে এইটো মানে পাহাৰটো খান্দিকৈ মানে কয়লা ওলোৱা হয়। তাৰপিছত এইফালে চাইছে এইটো তলত এইটো মটৰ নিচিনা দেখায়, যেতিয়া পাহাৰটো খান্দি আহে তলফালে গাঁত হৈ আহে। তলফালে গাঁত হ'লে মানে কি হয়, যেতিয়া পানী পৰে, বৰষুণ পৰে, তো তলত পানী জমা হয়। তো মানে পানীখিনি ওলাবৰ কাৰণে ইয়াতে হেৰি মটৰ লগাই থোৱা আছে, এইটো চাইছে মটৰ। এনেকুৱা ধৰণৰ যদি খান্দিকৈ যদি কয়লা ওলায়, তো মানে কি হয়, বহুত গছ গছনি কাটি দিবলগীয়া হয়। তো আৰু এক ধৰণৰ মানে কয়লা খান্দিকৈ উলিয়ায়, তো সেইটো হৈছে মাইনিং। তো মাইনিং কেনেকৈ কৰে, ইয়াত এটা মানে টাৰ্নেল এখন বনাই থোৱা আছে। সেই টাৰ্নেলখন আপোনালোকক দেখাম। তো চাইছে আপোনালোকে, এইখনেই হৈছে এইখন টাৰ্নেল।
তো বলক এই টাৰ্ণেলখনৰ ভিতৰত সোমাই আহোঁ তো গুফাখনৰ ভিতৰত সোমাই আহোঁ ইয়াৰ ভিতৰত কিনো চাই পাওঁ এতিয়া তো এইফালে টাৰ্ণেলখনৰ ভিতৰত সোমাই আহিলোঁ আমি এনেকুৱা ধৰণৰ বাকচবোৰৰ সহায়তে মানে সুৰংগৰ ভিতৰৰ পৰা বাহিৰলৈ কয়লা ওলোৱা হৈছিলে তো এনেকুৱা ৰেল লাইন বনাই থৈছে যাতে আনিবৰ কাৰণে সুবিধা হয় তো গাইছ মানে এইফালে পূৰা গুফাৰ ভিতৰত সোমাই আহিলোঁ তো অলপমান ভিতৰত সোমাই আহিছোঁ আৰু কিমান দূৰ যাব পাৰোঁ বলক চাওঁ তোমাৰ গাইছ এটা বস্তু চক মানে কেনেকৈ খান্দা হৈছিলে চক ইয়াত মানে ডেমো এটা বনাই থৈছে সেই যে এনেকুৱা দিনত এনেকুৱা মানে এনেকুৱা কয়লা খান্দিকৈ ওলাইছিলে এইফালে দেখক চক এইটো মানুহটো তেনেকুৱা বনাই থৈছে এইটো ইয়াৰ হাততটো কোৰ নিচিনা আৰু কোৰ বুলিয়ে কৈছোঁ নহয় এইটো কোদালে কোৰ কোদাল হয় ধৰক মই কোৰ বুলিয়ে কৈছোঁ আৰু ধৰক এইলো তেনেকৈ খান্দিকৈ ওলাইছিলে সেইবোৰ কলা খাই সেইবোৰ কয়লা মানে বনাই থৈছে তো এইফালে পৰা ভিতৰ ফালে পৰা সোমাই আহিলোঁ এইফালে পৰা ওলাই যাব কাৰণে ৰাস্তা বনাই থোৱা আছে সেইটোৰ পৰা আমি ওলাই আহিলোঁ এতিয়া তো গাইছ এতিয়া আপোনালোকক দেখাওঁ বলক মানে এই মিউজিয়ামতে মানে তো পুখুৰী এটাৰ পুখুৰীৰ ওপৰত মানে এখন দলং বনাই থৈছে তো সেই দলঙৰ পৰা আপোনালোকক দেখাওঁ চাওক তো এতিয়া মানে আছোঁ এইখন ব্ৰিজৰ ওপৰত ইয়াৰ ওপৰতে মানে আমি চবে মিলি একপি ফটো মাৰি ল'ম তাৰপাছত আৰু ভিতৰত সোমাই দেখুৱাম মানে ভিতৰত তো মিউজিয়াম মানে ভিতৰতে কি আছে তো মানে এতিয়া দলঙৰ পৰা আহিলোঁ এতিয়া মানে মিউজিয়ামৰ ৰুমৰ ভিতৰত এতিয়া কি আছে সেইবোৰ দেখাওঁ বলক তো এতিয়া মানে মিউজিয়ামৰ ৰুমৰ ভিতৰত সোমাব লৈছোঁ ৰুমৰ ভিতৰত এতিয়া বহুত পুৰণা বস্তুখিনি আছে তো সেইখিনি দেখাম তো এইটো আহিছোঁ ৰুমৰ ভিতৰত সোমাই এতিয়া ৰুমৰ ভিতৰত সোমালোঁ কি দেখা পাওঁ কি চাই পাওঁ কি আপোনালোকে দেখাব পাৰোঁ তো সকলোখিনি দেখাম তো আপোনালোকে চাই থাকক ভিডিঅ'টো তো ইয়াত দাদা বহি আছে মানে দাদা বহি আছে মানে তো ইয়াত কি কৰিব লাগে দাদাৰ লগত মানে নামটো এণ্ট্ৰি কৰাই ল'ব লাগিব তো আৰু এটা বস্তু দেখাম আপোনালোকক এইখিনি হৈছে এইটো হৈছে আগৰ দিনৰ টকা পইচা এইবোৰ মানে কেনেকুৱা আছিলে তো এইবোৰ ইয়াত থৈছে ফটো এইফালেও মানে বিভিন্ন চিকা মানে কইনছ টকাখিনি থোৱা আছে আমি যোনখিনি থাকোঁ হৈছে এইখিনি এৰিয়া হৈছে মাৰ্ঘেৰিটা তো এই মাৰ্ঘেৰিটা নামটো কেনেকুৱা আহিলে তো ইয়াত দেখিছে এইটো মানে মাৰ্ঘেৰিটা ৰাণী তো মাৰ্ঘেৰিটা মেৰী ট্ৰিছা তো এখেতৰ নামৰ পৰাই মানে মাৰ্ঘেৰিটা নামখন মানে উৎপত্তি হৈছে বুলি কৈছোঁ আৰু তো আৰু এটা বস্তু হৈছে চাওক এইখিনি হৈছে এইটো হৈছে আগৰ দিনৰে মানে কেনেকৈ কয়লা খান্দি ওলাইছিলে মানে কয়লাত আনিছিলে তো তাৰ ফটো তো আগৰ দিনতে আমাৰ এনে সাধাৰণতে মোবাইলটো নাছিলে তো তেতিয়া কিহৰ লগত ফটো মাৰিছিলে সেইটো দেখাইছোঁ আপোনালোকক চব তো আগৰ দিনত মোবাইলটো নাছিলে ফটো মাৰিবৰ কাৰণে তো কিহৰ লগত মাৰিছিলে কেনেকুৱা মাৰিছিলে আগৰ দিনৰ কেমেৰানো কেনেকুৱা আছিলে তো ইয়াত দি থোৱা আছে তো আপোনালোকক মই দেখুৱাইছোঁ চব তো চাইছে ইয়াত বিভিন্ন ধৰণৰ কেমেৰা আছে মানে পুৰণা কেমেৰা আছে তো এইবোৰে কেমেৰা ব্যৱহাৰ কৰি মানে এনেকুৱা আগত পুৰণা ফটোখিনি মৰা হৈছিলে আজিকালি যেনেকৈ আমি টাইপিং কৰিবৰ কাৰণে কম্পিউটাৰ বা লেপটপৰ সহায় লওঁ তো আগত আছিলে এইবোৰে টাইপ কৰা হৈছিলে তো আপোনালোকক দেখালোঁ মাৰ্ঘেৰিটা মিউজিয়ামৰ এইখিনি ভিতৰ ভাগত থোৱা মানে পুৰণা বস্তুখিনি তো মানে মোৰ লগৰ এজনে ধৰক আমি 4জন লগৰ আহিলোঁ ইয়াত তাৰপৰা মানে এজন ভিতৰতে আছে তো এতিয়া আমিও যাব লাগে তো যাবৰ কাৰণে ওলাম এতিয়া মোৰ লগৰজন গণেশ কি কিবা কয় বোলে গাইজ আমাৰ ৱাহিদ ব্ৰই বহুত মেহনত কৰিছে কিমান ডাঙৰ গুফাৰ পৰা সোমাইছে কিমান আপোনালোকক কষ্ট কৰি ভিডিঅ'বোৰ বনাইছে তো এটা লাইক আৰু এটা ছাবস্ক্ৰাইব থাকিব নাই যিমানো হওক অ'কে 1 লাইকছ এণ্ড 1 ছাবস্ক্ৰাইব অ'কে বহুত মেহনত কৰিছে অ'কে কৰি দিব গাইজ লাইক এটা ছাবস্ক্ৰাইব তো গাইজ এতিয়া মানে মিউজিয়ামৰ পৰা ওলালোঁ বহুত চালোঁ বহুত দেখালোঁ আপোনালোকে চাই ভাল পালে তো এতিয়া যাবৰ কাৰণে ওলাইছোঁ বাই বাই তো গাইজ মানে মিউজিয়ামত দেখালোঁ আপোনালোকক এতিয়া মানে ইয়াতে চাটোৱা কোন আছে ইয়াতে চাটোৱা খাব সোমাই মই 4জন লগৰে মানে তো এয়া আমাৰ চাটোৱা ৰেডি তো এইটো খাই যাওঁ হেল্ল' বুঝলো মজা 28 দিনের করবেন কেনেকা লাগছে এক গ্লাস পেট ভর্তি হয়ে যাবে 1 গিলাচ চাটোৱা 10 টকা আপোনালোকে যদি মাৰ্ঘেৰিটা আহে এটা বাছ ষ্টেচনৰ ওচৰতে আছে আৰু খাই যাব পাৰিব
তো চাটুৱা টাটুৱা খাই কিনি এতিয়া আহি গ'লোঁ ঘৰলৈ মানে এতিয়া ৰাস্তা আছোঁ এতিয়া ঘৰ গৈ আছোঁ তো ভিডিঅ'টো মানে শেষ কৰিবৰ কাৰণে তো ভিডিঅ' চাই কেনে লাগিলে কমেণ্ট কৰিব যদি ভিডিঅ' চাই ভাল লাগিলে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিয়ক তো এতিয়ালৈকে বাই বাই